তেওঁ ভাগৰ খুব চখ একদম কাপোৰ এই জিও পাইছে বিয়া বতাৰ আগতে কাপোৰে নিকিনে এটা কাপোৰ পিন্ধি পিন্ধি একদম যাব লগ কৰিবলৈ আৰু এতিয়া অকল কাপোৰ তাৰ এই ওপৰতে দেখাও বলা ওপৰ যাবা ওপৰতে দেখ ভালকে খুলিবা ৰিটাৰ্ণো হ'ব পাৰে ন একদম ফটকে ফালি নিদিবা এতিয়া বহুত কাপোৰ লাগে মোৰে কাপোৰ নাই মই একেযোৰ কাপোৰকে পিন্ধি থাকো একদম ইয়াৰ ঢেৰ কাপোৰ জেগাই নাই থবলৈ ভাল লাগিছে নাই চাই লৈছো কিমান দিন লগালে আহিবলৈ কেনেকে লৈছে এইটো কালাৰ লৈছিলা নি ব্লেক ধুনীয়া আহিছে ন পুৰা ঢিলাচোন ঢিলা লুজ এতিয়া পিন্ধিব এতিয়া এইটো বাকী চব পাহৰিব এইটোকে পিন্ধিব 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 যেতিয়ালৈকে পুৰা লেতেৰা কৰি নিদিয়ে এসপ্তাহ 10 দিন নতুনটোৱে বাকী চব নিপিন্ধে হৈ গ'ল আৰু আহি আছে আৰু কেইটা আহিছে তোমাৰ আৰু দুটা নে তিনিটা আৰু দুটা আছে জোতা এযোৰ আছে আৰু জিন্স এটা আছে পুৰা পূজাত পুৰা ঘূৰিম পেপা লৈ পিনি আগতে ভাইকৰ কাপোৰ পিন্ধি যায় লগ কৰিবলৈ ইস্ত্ৰি মাৰি ইস্ত্ৰি আইৰন কৰি নজোন অ ভাইটি কি বনাইছা আজি এইটো জলকীয়া ভাজি মছলা তাৰপিছত এফালে অমিতা ইয়াত যিখিনি ভাজি চব্জি কাটি থোৱা আছে আপোনালোকে ভাবিছে চাগে কিহৰ কাৰণে কটা হৈছে ঘৰত কিবা ভোজ চোজ আছে নেকি বাকী মানে একচুৱেলি আমাৰ ঘৰ বনোৱা হৈছে ঘৰৰ ওপৰত আজি ছাদ ঢালাই দিয়া হৈছে তাৰ কাৰণে যিমানখিনি মানুহ মানে কামত লাগিছে মিস্ত্ৰী আছে বহুতখিনি মানুহ আছে তেওঁলোকৰ কাৰণে দুপৰীয়াৰ আহাৰটো তৈয়াৰ কৰা হৈছে তেওঁলোকে নিজে বনাইছে বাৰু আৰু তাৰ লগতে মানে কি ময়ো ভাবিলোঁ যে তেওঁলোকক কিবা এটা লাইট বনাই খুৱাওঁ মানে যোনে মানাই কৰিছিলে কৈছিলে নালাগে বনাবলৈ ইমান ব্যস্ত আজি ঘৰত ছাদ দিছে আৰু তুমি ক'ত ৰেচিপি বনোৱা কিন্তু মই ভাবিলোঁ সদায় তেওঁক বনাই থাকোঁ আৰু মিস্ত্ৰীবিলাক বহুত দিনৰ পৰা কাম কৰে দেখি থাকে বনাই থকা মই ভাবিলোঁ সৰু সুৰা কিবা এটা বনাওঁ তেওঁলোকৰ কাৰণে সেইটো মই বনালোঁ আৰু চাহৰ লগত খাব দিলোঁ মিঠাই চিঠাই আছিলে তাৰ লগত নিজে বনোৱা কিবা এটা দিছোঁ আৰু এয়া ভাত বনিছে আৰু ভাত বনাইছে আৰু পচলা বনালে তাৰপিছত মাছৰ লগত চব চব্জি মিলাই দাইল এটা বনাইছিলে এয়া তেওঁলোকৰ খোৱা বোৱা চব ৰেডি তেওঁলোকে নিজে বনাইছে আমাক একো আমনি কৰা নাই আমি খালি বস্তুখিনি যোগাৰ ধৰি দিছোঁ তেওঁলোকে বনাইছে আৰু আজি যিহেতু ঘৰ বনোৱা হৈছে মানে ছাদ ঢালাইটো আজি ডাঙৰ দিন এইটো তো বহুত ভালো লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ পানী দিবলৈ গৈছিলোঁ কিন্তু পাইপডাল বেয়া হৈ আছে নাই কিবা পাক খাই আছে এতিয়া পানীডাল ঠিক কৰিলোঁ মানে টেপ পাইপডাল ঠিক কৰি দিওঁ ৰ'বা প্ৰেছাৰ পাইছে প্ৰেছাৰ পাই আছে পানীডাল পাক খাই আছে এইডাল এইফালে অহাই নাই এই পুৰা পৰিমহে আজি মই ঠিক কৰি দিছো পুৰা তিতি আহিলা যে পাইপডাল লগাওতে অকল দিগদাৰ পানী গৈছে জানো ওপৰত এতিয়া গৈছে তোমালোকে এনেকে পানী খেলি ভাল পায় না মজা লাগে তোমাক শিকাই দিম দেব এই নিজে নাবা মোবাইল লৈ আছো ন এইবিলাক দেখিছা সুইমিং পুল পুৰা কেইটা সুইমিং পুল আছে আৰু দুটা তো কথাটো এনেকুৱা হ'ল আমি কুকিং ভিডিঅ' দিওঁ বহুতে কয় আপোনালোকে কুকিঙৰ লগত এনে ব্লগ টাইপ দিব চাম আমি বহুত ৰিকুৱেষ্ট কৰে তো অকণমান ট্ৰাই কৰিছোঁ আজিলৈকে ব্লগ বনোৱা নাই তো আপোনালোকে চাব বুলি আশা থাকিলে আৰু মানে একচুৱেলি কি হ'ল আমি য'ত মানে ধৰক ফেচবুকত কুকিং দি থাকোঁ ইউটিউব চবতে কুকিং দি থাকোঁ নাই আৰু তাত মিক্স কৰিবলৈ বেয়া লাগে চব মানে মিক্স হৈ যাব ন তাত কুকিঙো থাকিব ব্লগো থাকিব নতুন চেনেল তো এইটো গৈ ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব আৰু এইটো আমাৰ দৈনন্দিন জীৱনত অকল দৈনন্দিন জীৱনৰ নহয় কি খাইছো কি বৈছো মানে ব্লগ নহয় কুকিং নহয় মই ভাবিছোঁ ইয়াত মানে এতিয়া চব বহুত ধৰণৰ কথা থাকে যোনটো শ্বেয়াৰ কৰিব বিচাৰোঁ কিন্তু এনেকৈ প্লেটফৰ্ম নাপাওঁ চবতে চব কথা ক'ব নোৱাৰোঁ এতিয়া বহুতে মানে কি কেনেকৈ গ্ৰ' কৰিছোঁ আমি মানে কোনো ধৰক বহুত টকা পইচা লগাই বা বহুত বস্তু ইকুইপমেণ্ট দি গ্ৰ' কৰা নাই ন মানুহে জানিব বিচাৰে কেনেকৈ গ্ৰ' কৰিছোঁ কেনেকৈ কি সেইবিলাকো শ্বেয়াৰ কৰিম ইয়াতে আৰু ব্লগো থাকিব তাৰপিছত যদি কিবা কুকিং থাকে সেইখিনিও থাকিব সব থাকিব আৰু মুঠতে দেখিছে কিমান কাম কৰো গৰমত ঘামি গৈছে কিমান কাম কৰো আমি ইমান যদি কাম কৰিলে পেটটো ইমান ডাঙৰ নহয় নহয় একো কাম নকৰে এনেই কৈ আছে
এতিয়া ছটটো এইটো নিজৰ ঘৰটো বনিছেতো ছটটোৰ কাৰণে পানী অকণমান দিছে আৰু ছটখনত এটাও গছ নাই নহয়, এজোপাও গছ নাই। গছ কেইজোপামান লগালেহে হ'ব। এইটো আমাৰ প্ৰথম ব্লগ এইটো চেনেলত। তো আগতে আমি ব্লগ বনোৱা নাছিলোঁ, এইটো ব্লগ ৰিটেক তো এইটো আমাৰ আজি প্ৰথম ব্লগ এইটো চেনেলত। তো চেনেলটোৰ নাম ভবা নাই, আপোনালোকে ক'বচোন মাম্পি আৰু ধ্ৰুৱৰ মাজত মিলাই কিবা ভাল নাম এটা ক'ব। তো আমি সেইটোৱে মানে দিম। ধ্ৰুৱ কিচেনটো আগতে দিয়া ভাবিছিলো কুকিং দিম, কিন্তু এতিয়া ভাবিছো ইয়াত মানে ব্লগ টাইপৰ আৰু ইনফৰ্মেটিভ ভিডিঅ'বোৰ দিম, সেইকাৰণে ভাল এটা নাম সাজেষ্ট কৰি দিব। আপোনালোকে সাজেষ্ট কৰিব, যোনটো ভাল লাগে আমি সেইটোকে মানে থম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে অকমান সাপোৰ্ট কৰি দিব আৰু লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব। এইটো উচ্চাৰণটো তেওঁৰ দিগদাৰ হৈ যায় ক'বলৈ। এই দাঁতটা ভঙা যে এইটো কাৰণে। এইটো বাহানা কেলে দিছা? সাবস্ক্ৰাইব হৈ গ'ল, সেইটো কৰি দিব আৰু কৰি দিব। আৰু মানে কি হ'ল কুকিং ভিডিঅ'ত বহুত মৰম দিছে, তো সেইটো ইয়াতো কাৰণে আমি সাহস পালো ব্লগ বনাবলৈ। নহ'লে আমি ইমান ডাঙৰ মানুহতো নহওঁ যে আমাৰ লাইফষ্টাইল কোনোবা চাব ক'ত বিচাৰিব। কিন্তু আপোনালোকে ইমান মৰম দিছে আৰু ইমান কৈছে যে ব্লগ বনাব, সেইকাৰণে বনাইছো। জলদি কৰা, গৰমত মই একদম থাকিব পৰা নাই। এইটো কি পিন্ধিছে দেখাই দিছো।